हेलो गाइस, आज नतुन एटा भिडिओলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই বনাম ৰঙালাও লগত শুকান মাছ। হেয়া মই ৰঙালাও আৰু আলু কাটি লৈছো। এয়া শুকান মাছখিনি মই ভালদৰে ধুই গৰম পানীত সাফা কৰি ললো। আৰু এয়া শুকান জলকীয়া কেইটামান লৈছো। আৰু এয়া আদা নহৰু আৰু পিয়াজৰ পেষ্ট বনাই লৈছো। এতিয়া মই প্ৰথমতে শুকান মাছখিনি ভালদৰে ভাজি লম। হেয়া মই মাছখিনি ভালদৰে ভাজি ললো। এয়া মই মাছৰ তলতে শুকান জলকীয়াটা দি দিম। আৰু এয়া আদা নহৰু পিয়াজৰ পেষ্টখিনি দি দিছো। এতিয়া মই মছলাখিনি ভালদৰে ৰঙচুৱাকৈ ভাজি লৈ ৰঙালাওখিনি দি দিম। এয়া ৰঙালাওখিনি দি দিছো। এয়া লৰাই দিছো ভালদৰে। সোৱাদ অনুসাৰে এচামুচ নিমখ দি দিছো। হালধি 1 চামুচ দি দিছো। এয়া জিৰা পাউডাৰ 1 চামুচ দিছো। এয়া ধনিয়া পাউডাৰ দিছো। এয়া ৰেড চিলি পাউডাৰ 1 চামুচ দিছো। অলপ মান জ্বলা হলে খাবলৈ ভাল লাগে। এতিয়া মই ভালদৰে লৰাই দিছো। এতিয়া মই 10 মিনিটমান সময় ভালকৈ ভাজি ললো। এতিয়া পানী দিবলৈ হৈ গ'ল, মই পানী দি দিম। এতিয়া মই শুকান মাছ এটা দি দিম ইয়াতে। এয়া দেখিছেনে, আমাৰ চব্জিখন ৰেডি হৈ গ'ল। দেখিবলৈ খুব ধুনীয়া হৈছে। আপোনালোকেও এনেদৰে বনাই খাই চাবচোন, খাবলৈ বহুত টেষ্টি হয়। আৰু মোৰ এই ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায় তেন্তে আপোনালোকে মোক লাইক কমেন্ট শ্বেয়াৰ কৰি দিব। তেতিয়াহ'লে মই আজিলৈ আহিলোঁ। পুনৰ আৰু এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ ওচৰলৈ আকৌ আহিম। ঠিক আছে, বাই বাই।